ভৈৰৱকুণ্ড অসম ভূটান অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ভৈৰৱকুণ্ড প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে ভৰপূৰ এখন মনোৰম ঠাই। মহাদেৱ শিৱই সতী পাৰ্বতীৰ নশ্বৰদেহ কঢ়িয়াই লৈ ফুৰোঁতে এই অঞ্চলতে এটা অংশ পৰিছিল বুলি প্ৰবাদ আছে। ধনশিৰি, জামপানী আৰু ভৈৰৱী তিনিখন নদীৰ সংগমস্থল এই ভৈৰৱকুণ্ড বৰ্তমান ওদালগুৰি জিলাত অৱস্থিত। সমুদ্ৰপৃষ্ঠৰ পৰা 2306 ফুট উচ্চতাত আৰু গুৱাহাটীৰ পৰা 132 কিলোমিটাৰ নিলগত অৱস্থিত এইখন বনস্থলী। ধনশিৰি নদীৰ ওপৰেদি নদীবান্ধ থকা বড়োলেণ্ড টেৰিটৰিয়েল অট'নমাছ কাউন্সিলৰ অধীনৰ ঠাইটুকুৰালৈ মঙলদৈ, ওদালগুৰি হৈ নতুবা ৰৌতা মাজবাট হৈ যোৱাৰ সুবিধা আছে। ভূটান আৰু অৰুণাচল প্ৰদেশৰ পাদদেশত এই মনোৰম ঠাই জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ। ইয়াৰ সমীপৱৰ্তী স্থান দৈফামত, যি অঞ্চল নেকি ভূটানৰ অধীনস্থ, তাত এখন বজাৰো আছে। ওদালগুৰি, গুৱাহাটী আৰু ৰৌতাৰ পৰা ভৈৰৱকুণ্ডলৈ দৈনিক বাছ চলাচল কৰে। শীতকালত বিবিধ পক্ষীৰ কলেবৰে বিনন্দীয়া পৰিৱেশৰ সৃষ্টি কৰে খাল বিলবোৰত। মাঘ বিহুৰ সময়ত মাঘী মেলা অনুষ্ঠিত হয় ভৈৰৱকুণ্ডত। চৌদিশে সেউজীয়া বননি হাবিৰে ভৰপূৰ এই ভৈৰৱকুণ্ডত আছে এটা শিৱ মন্দিৰ। চানদ্ৰুপ জাংখাৰ জিলা, যি ভূটানৰ অধীনত, এই শিৱ মন্দিৰটো অৱস্থিত। ইয়াৰ ভিতৰত আছে এটি গুহা, য'ত এতিয়াও দেখা যায় শিৱলিংগ। ভৈৰৱকুণ্ড বান্ধৰ কাষতে গঢ়ি উঠিছে বহু দোকান। ভুটীয়া, বড়ো, অৰুণাচলী, অসমীয়া মানুহে ব্যৱসায় কৰে এই স্থানত। শীতকালত যথেষ্ট বনভোজ প্ৰেমীৰ আগমন ঘটে। ভৈৰৱকুণ্ড নামটো ভগৱান শিৱৰ নামেৰে হৈছে বুলি স্থানীয় লোকসকলে আজিও বিশ্বাস কৰে। কমলা টেঙা, গৰম কাপোৰ, মছলাজাতীয় উদ্ভিদ প্ৰচুৰ পৰিমাণে পোৱা যায় ভৈৰৱকুণ্ডত। ভৈৰৱকুণ্ডৰ ওলমা দলংখন আৰু গাইড বান্ধটোৰ কাষত বনভোজৰ সময়ত লোকে লোকাৰণ্য হৈ পৰে। শীতকালি বিবিধ পৰিভ্ৰমী চৰাইৰ কাকলিয়ে মুখৰিত হৈ থাকে ভৈৰৱকুণ্ডৰ খাল, বিল, নৈ, নিজৰা। প্ৰতি বছৰে 175 বিধ পৰিভ্ৰমী চৰাইৰ আগমন হয় ভৈৰৱকুণ্ডলৈ। প্ৰাকৃতিক ৰম্যভূমি এইখন ভৈৰৱকুণ্ডৰ মানৱ সৃষ্ট অৰণ্যখনতে কিছু বছৰ আগতে ভিন্ন প্ৰজাতিৰ উৰণীয়া সাপৰ অৱস্থিতিৰ কথা ধৰা পেলাইছিল সাংবাদিক জয়ন্ত কুমাৰ দাসৰ এক অনুসন্ধানমূলক প্ৰতিবেদনত। এই ফ্লাইং স্নেক বা উৰণীয়া সাপবিধৰ বিষয়ে বিশ্বকোষত আছে এনেধৰণে: বৰ্তমান 5টা বিভিন্ন প্ৰজাতিৰ আৱিষ্কাৰ হোৱা উৰণীয়া সাপবোৰৰ 2 ফুটৰ পৰা 4 ফুটলৈকে দীঘল। ইহঁতে জেঠী, ভেকুলী, চৰাই, বাদুলি, পখিলা আদি খাই জীয়াই থাকে। গাটো হালধীয়া, কমলা ৰঙৰ ফুটফুটীয়া পতি থকা এই সাপবোৰ গভীৰ অৰণ্যৰ ওখ গছত থাকে। প্ৰধানতঃ বিষধৰ আৰু উৰিব পৰা এই সাপবিধ দক্ষিণ পূব এছিয়াতহে উপলব্ধ। 1802 চনত আৱিষ্কৃত এই সাপবিধ আটাইতকৈ দীঘল প্ৰজাতি। ইটোক গল্ডেন ট্ৰী স্নেক বুলি কোৱা হয়। ৰেড, অৰেঞ্জ আৰু হালধীয়া ৰঙৰ ফুটুকীয়া এইবিধ সাপ বগোৱা বাই যোৱাৰ উপৰিও প্ৰয়োজনবোধে এডাল গছৰ পৰা আন এডাল গছলৈ উৰি যাব পাৰে। প্ৰধানতঃ ইণ্ডোনেছিয়াৰ গভীৰ অৰণ্যত আৰু শ্ৰীলংকাৰ গেজেপনি মৰা হাবিত এইবিধ সাপ দেখিবলৈ পোৱা যায়। ইতিহাসৰ পাত লুটিয়ালে এই কথা দেখিবলৈ পোৱা যায় যে অৰুণাচল প্ৰদেশ হৈ তিব্বতলৈ তাহানি কালৰে পৰা পৰ্বত আৰু অৰণ্যৰ মাজে মাজে এটা পথ আছিল। চীন দেশৰ মাজেদি ভূমধ্য সাগৰলৈ বিয়পি থকা চিল্ক ৰোড সংযোগ হৈ আছে। ভৈৰৱকুণ্ডৰ পৰ্বতৰ মাজেৰে যোৱা গিৰিপথটোৰ উল্লেখ্য যে এই পথটো তুৰ্কী কিম্বা আফগানিস্তানৰ লগত লগ লাগিছিলগৈ। এই পথেদি 12-13 শতিকাত বিবিধ সামগ্ৰী বেহা বেপাৰ হৈছিল। কেশৰ, গৰম কাপোৰ, কমলা টেঙা, মছলাজাতীয় উদ্ভিদ, বিবিধ বনজ সম্পদ, বনৰীয়া গাহৰি, বনগৰু, ৰেচন সামগ্ৰী আদি অনা নিয়া হৈছিল এই পথেদি। 2014 বৰ্ষত ইউনেস্কোই দিয়া তথ্যমতে 114 খ্ৰীষ্টপূৰ্বৰ পৰা 1450 খ্ৰীষ্টপূৰ্বৰ এই সুদীৰ্ঘ কাল এই চিল্ক পথেদি মধ্য এছিয়াৰ জনসাধাৰণে ভূমধ্য সাগৰৰ পাৰৰ দেশসমূহৰ মাজেদি যোগাযোগ অব্যাহত ৰাখিছিল। সেই সময়ত চীন, কোৰিয়া, জাপান, ইৰাণ, ছৌদি আৰব, ভাৰত আদি
ই ব্যৱসায় বাণিজ্যৰ প্ৰধান পথ আছিল। চীন দেশৰ পৰা এই শাখা পথ ভৈৰৱকুণ্ড হৈ আহিছিল আৰু এই শাখা পথটো ভাৰত মহাসাগৰ পাৰ হৈ গৈছিল। ভৈৰৱকুণ্ডৰ পৰা তাহানিৰ ভিতৰে ভিতৰে তিব্বত হৈ চিল্ক ৰোডলৈ বিয়পি পৰিছিল ইয়াৰ সভ্যতা সংস্কৃতি। BTADৰ প্ৰধানে ভৈৰৱকুণ্ডৰ পূৰ্বতকৈ ভালেখিনি বিকাশ কৰিছে যদিও পৰ্যটনৰ সুবিধা থকা হিচাপে আৰু অধিক বিকাশৰ স্থল আছে। যদি নতুন নতুন পদক্ষেপ লৈ চৰকাৰখনে এই কামখিনি সফলতাৰে কৰে তেনেহ'লে সমাগত শতিকাত ভৈৰৱকুণ্ড BTAD প্ৰশাসনৰ এক পিকনিক হটস্পটেই নহয় টুৰিজিম স্পটো হ'ব।